এইটো আমাৰ কুঁৱা আৰু ইয়াৰে ওপৰত গোটেই ফুলৰ টাব চাপ আছিল, এইবিলাক ফুলৰ টাব চাপ, সেইকাৰণে অলপ লেতেৰা হৈ আছিল। আৰু ইয়াতে এডাল প্ৰকাণ্ড কপাৰ হেডেড ট্ৰিংকেট স্নেক একডাল ওলাইছে। আমাৰ ভাইটিৰ লগৰ এটাক মাতিছোঁ, নিপন দাস, আৰু সি ইয়াৰ পৰাই সেই কপাৰ হেডেড সাপডাল ওলাব অলপ দেৰিকৈ। সি 9টা বজাত আহি পাব। ইয়াক সেনেকৈ থৈছোঁ, বেছি কষ্ট দিয়া নাই। বেলেগ মাছ ধৰি যায়। এই ৰেডকেট নাই কি বাজি গৈ সেইটো নেকি? তোর মোবাইলও কত না দোকানও ডাঙর ও এই মালটোৱে এই কচ লৈ কিনে মাৰে না এই লাইটটো জ্বলাই দিয়ে ভিতৰত এখন বেলেগ বস্তা দিওঁ নেকি এইখানে ফুটা করে ওলাই যায় নেকি আৰু বেলেগ এটা বস্তা দিওঁ cái nhập là thôi cái gạch nhập là đi এই কি নাম এইটো কপাৰ হেডেড না বিৰাট প্ৰকাণ্ড ডাঙৰ ফিল্ডতে দিলে এই আমাৰ তই নহ'লে দিগদাৰী আছিলে এই মাছ ফিল্ডটো ইমান দূৰ নাপাবই নহয় হেৰি
এই সাপডাল মানে পথাৰত এৰি দিয়া গ'ল নহ'লে আৰু ফৰেষ্টে চৰেষ্টে নহয় লৈ যায় বেপাৰ কৰা বুলি ভাবিব আৰু এই মোৰ মাথাটো ইপিনে আছে এইটো মাথাটো এইটো চাইডে আছে অঁ সেইপিনে দি এই চাব চাব ভৰি পেলাই গৈছে সিপিনে যাবা নিদিবি আৰু সিপিনে যাবা দে সিপিনে যাব নহয় দে যাব আৰু এই চাৰি চাৰি যায় চাইডে যাব এক মিটাৰৰ অলপ বেছি আছে ন